এবাৰ এগৰাকী সুন্দৰী বিদেশী যুৱতীয়ে স্বামী বিবেকানন্দ প্ৰভুক বিবাহৰ প্ৰস্তাৱ দিছিল। তেতিয়া স্বামীজীয়ে মিচিকিয়া হাঁহি এটি মাৰি নমস্কাৰ জনাই কৈছিল, হে দেৱী, আপুনি মোক বিয়া কিয় কৰাব বিচাৰে? তেতিয়া বিদেশী সুন্দৰী যুৱতীগৰাকীয়ে কৈছিল, হে স্বামীজী, আপোনাৰ তেজস্বী মন, আপোনাৰ চিন্তা, আপোনাৰ জ্ঞান, আপোনাৰ বুদ্ধিত মই মুগ্ধ হৈছোঁ আৰু মোক এটি সন্তান লাগে, যিটো সন্তান তেজস্বী মনৰ হ'ব আৰু সৰ্বগুণৰ অধিকাৰী হ'ব, লগতে গোটেই বিশ্বতে যাতে আমাৰ সন্তানৰ দৰে যাতে ক'তো নোলায়। আৰু তেতিয়া কিন্তু স্বামী বিবেকানন্দ প্ৰভুৰে কিন্তু তেখেতৰ মনৰ ভাৱটো জানিব পাৰি পিনি কৈছিল, হে দেৱী, আমাৰ দেখোন বিয়া পাতিবলৈ সন্তান জন্ম হ'বলৈ বহুত সময় প্ৰয়োজন হ'ব আৰু যে এই সন্তানটি যে জন্ম হ'ব, সন্তানটি যে মোৰ দৰে যে গুণী জ্ঞানী তেজস্বী মনৰ হ'ব, সেই কথাটো আপুনি কেনেকৈ ক'ব পাৰিব? যে ধৰি লওক সেই সন্তানটি যিটি জন্ম হ'ব, সেই সন্তানটি দেখিবলৈ মোৰ দৰে হ'ল আৰু তেখেতৰ সেই সন্তানটিৰ চিন্তাৰ বুদ্ধি জ্ঞানখিনি যদি আপোনাৰ দৰে হয়, তেতিয়া আপুনি কি কৰিব? তেতিয়া কিন্তু সেই সুন্দৰী যুৱতীগৰাকীয়ে কিন্তু চিন্তাত মগ্ন হৈছিল আৰু তেতিয়া কিন্তু আকৌ স্বামীজীয়ে কৈছিল, হে দেৱী, মোৰ ওচৰত কিন্তু এটা উপায় আছে, আপুনি সেই কামটো যদি কৰে তেতিয়া কিন্তু আপোনাৰ মনৰ ইচ্ছা পূৰণ হ'ব। তেতিয়া কিন্তু সুন্দৰী যুৱতীগৰাকীয়ে কিন্তু কৈছিল, হে স্বামীজী, কি উপায় আছে, মোক উপায়টো দিয়ক। তেতিয়া স্বামীজীয়ে কৈছিল, হে দেৱী, আপুনি এটা কাম কৰক, আপুনি মোকেই আপুনি সন্তান বুলি ভাবক আৰু ময়ো আপোনাক মাতৃ বুলি ভাবিম আৰু মই মাতৃ হিচাপে আপোনাক সদায় মই দায়িত্ব পালন কৰি যাম, আপোনাক মই সেৱা কৰিম, পূজা কৰিম। তেতিয়া কিন্তু সেই যুৱতীগৰাকী আচৰিত হৈছিল। তেখেতে কৈছিল, যিখন দেশত নাৰীক সদায় সন্তান জন্ম দিব পৰা যন্ত্ৰ বুলি ভবা হয়, ভোক লালচা পিয়াহ পুৰাবৰ কাৰণে নাৰীক মানে কি হয় ব্যৱহাৰ কৰা হয়, কিন্তু আপোনাৰ সংস্কৃতি আপোনাৰ দেশত কিন্তু সদায় নাৰীক মানে মা বুলি গণ্য কৰা হয়। সেয়াই কৈছোঁ, আমাৰ হৈছে মাতৃভূমি, আমাৰ ইয়াৰ ভাৰতভূমি আৰু যিখন দেশ হৈছে আমাৰ বিশ্বগুৰু, ইয়াই হৈছে আমাৰ ভাৰতবৰ্ষ। আমাৰ সংস্কৃতি আমাৰ সদায় লগত থাকিব। ধন্যবাদ।